হেল্ল' ক'ত আছা তই ক'ত মই দেখাই পোৱা নাই অ' আচ্ছা আচ্ছা অ' ভাই শুন মই আজি নলবাৰীৰ পৰা আহিলোঁ গাঁৱৰ পৰা আহিলোঁ মোক এটা হেল্প লাগিছিলে মই জানো এতিয়া গুৱাহাটীত তইয়ে আছা তোৰ বাহিৰে মোক হেল্প কৰা কোনো নাই এতিয়া মুঠতে হেল্প এটা লাগে মোক কি হেল্প মই ছোৱালী এজনী পঠাইছোঁ গম পাইছা নাই ডক্টৰৰ জীয়েক এতিয়া মোক 1000 টকা এখন দি মই তাইক ৰেষ্টুৰেণ্টত লৈ যাব লাগিব এই জানাই দেখোন আজিকালি আপুনি চাওমিন নে ম'ম' নে এই ৰ'ল এলাখানে খাই থাকে এতিয়া মোৰ লগত পইচা নাই ন লকডাউন জানে যেনেকৈ মোক 1000 টকা এটা দি মোক মই নাজানো মুঠতে মই জানো গুৱাহাটীত তয়ে আছে একমাত্ৰ হেল্প কৰা মানুহ দিয়ে ভাই পাপাৰে বহুত বস্তু দিয়ে ভাই প্লিজ মই ঘূৰাই দিম বুলি কৈছোঁ ন তক দিব লাগিব দিনা প্লিজ দিনা আজি মোক কোনে পায় আৰু জীয়েকক কটা পাৰি পইচা পূৰা খিৰে আছোঁ তাইৰ পৰা মই বুজছা তই চিন্তা নকৰিবি কালি তোক 2000 টকা ঘূৰাই দিম মই দেখা পাম থেংক ইউ ভাই একদম অন্তৰৰ পৰা ধন্যবাদ ভাই তোক মই কালি লগ কৰি 2000 টকা দি আছোঁ এতিয়া কত নৰা না আমি গুৱাহাটীৰ আপি তাকো ডক্টৰৰ জীয়া এই বিয়া পাতিমে মই জোনালী নেকি হে মহে দিয়া বিক্ৰম এই মোৰ বন্ধু চাহিল বেছি টাইমটো হোৱা নাই তোমাৰ 10 মিনিটমান হৈছে অঁ বহা একো নাই বহা এই মোৰ মানে একদম ভাল বন্ধু একদম মানে কিবা কথা হ'লে মই ইয়াতে বেলতলাৰে ল'ৰা ই মোৰ ইয়াতে ফ্লেট আছে নলবাৰীত থাকোঁ ফ্লেট ইয়াতে আছে তাৰপিছত মই হেৰিত আছোঁ নাই মই আকৌ চাকৰিৰ ক্ষেত্ৰত আহিয়ে থাকোঁ মই ইয়াতে তোমাৰ দুদিন পিছে আহিয়ে থাকোঁ মই কথাটো কওঁ মই যে বহুত ভাল ল'ৰা মানে একদম শান্ত সুস্থ